কবিতা আবৃত্তি করবা জানো দে মাতচোন মাত কবিতা এটা মাত নমস্কার আগতে দিয়া আছে দে হ'ব দে আগতে দিয়ে আছে দে মাতচোন মাত কি চাই আছা কি চাই আছা কবিতা মাত হ'ব দে মাত জলদি নমস্কার মোর নাম নরেন শর্মা পাঠক কলিতা গমে পাই গৈছে হ'ব দে মই হম জৱাহৰলাল নেহেৰু হ্যাঁ পৰাধীনতাৰ সাগৰ সাঁতুৰি আহি এতিয়া ব্ৰহ্মপুত্ৰ নদী এপাৰ হ'ব নোৱাৰো আই ব্ৰহ্মপুত্ৰ নদীত পানী হৈছে বানপানী হৈছে কেনেকে পাৰ হবি বাবা হা তাৰপিছত মই মহাত্মা গান্ধী হম হা সদায় অহিংসা পথত ৰম হা অহিংসা পথৰে জগত জিনিকি হাতত AK-47 লম বাবা এগলা আৰ্মি পুলিচৰ কাম AK-47 এগলা বেয়া বস্তু হাতত যেনকে তেনকে ল'ব নোৱাৰি না হা আৰু মই হম কনকলতা অসমখনক আৰু কৰিম ভুংলা বতা অসমখন এনে ভুংলা বতা হৈছে তুমি কৰবা দৰকাৰ নাই হা আৰু কৰিম যিখিনি আছে সেইখিনিও খাই থম নাপাই নহয় অসমখন থাকবা লাগব না নামখনতো থাকবা লাগব যেনকে আছে সেনকে থাককচোন এইবিলাক কৰবা নাপায় এনেকা টাৰ্গেট নল'বা বাবা হা দে আৰু সন্ধি ভাঙবা জানা দেউতা মই কি কম কি দেউতা জোতা খুলি মজা দিম বুজি পাবিতে দে সন্ধি ভাঙাচোন কি ভাঙবা জানা সন্ধি ভাঙা হ্যাঁ সন্ধি ভাঙি বাক্য ৰচনা কৰা না হ্যাঁ বতাকাৰে বা উল্টা উল্টি বালটি আৰু পতেকাৰে পে নয়চঞ্চ চুলচুল কৰে মুখ পেঞ্চুল আৰু 40 বছৰ থিসি কৰে সি আই কি মহে কামুৰছে নেকি মহে খাই থাকে তাৰপিছত আৰু কি লেত্ৰা চলিহে কি চাই আছা মখে আপিটো ভাল পায় কোনটো আপি স্কুলত গেলে মোক কয় শুনো মনো এনকে কয় এইটো আপি নহয় মাইকী মাৰ খা মৰবি তাৰপিছত গম পাবি মাইকী মানে হিন্দুৰ ফুটা দেখা নাই মাক আৰু জীয়েকক একে হেন দেখি সেইকাৰণে ভাবছো বেৰেনত মাথা আছে পুৰা না দে বাবা ইংলিছ জানা না দে বাবা ইংলিছ যদি জানা এই সীতাক ৰাৱণে হৰণ কৰাটো ট্ৰান্সলেট কৰাচোন হৰণে কৰিছিল হে পূৰণ হলে বহুত ডাঙৰ হৈ যাব দে সীতা was divided by ৰাৱণ হয় নেকি দে ইফালে কৰ বাবা এই যে কি বুলি কয় খাই পাত ফলা বাক্য ৰচনা এইটাই খাই পাত ফলা বাক্য ৰচনা কৰাচোন খাই পাত ফলা মানুহক কাঁহীৰ বাচনত ভাত দিব লাগে যেনকে ফালে ফালি থাকক পানীত হাঁহ নচৰিলে মুৰ্গী পুহিব লাগে হয় নেকি এই বিজ্ঞান জানা না কচোন গছৰ ফল তলত কিয় পৰে ওপৰত কিয় নাযায় ছাৰে মোকে সুধি থাকে খালি আপুনি ঠেট পৰীক্ষা পাছ কৰিছে না কি পৰীক্ষা ঠেট তোৰ মায়েৰে মুৰাত ঠেট পৰীক্ষা নহয় টেট পৰীক্ষা একো নাজনে কাৰণে মোৰ পৰা কায়দা কৰি ওলাই লয় একো নাই বাবা একো নাই গছৰ ফল ওপৰত কিয় নাযায় তলত কিয় পৰে ক এগুলা সবে জানে গছৰ ফল ওপৰত কিয় নাযায় ওপৰত খোৱা মানুহ নাথাকে তলত খোৱা মানুহ আছে কাৰণে তলত পৰে ইয়াৰ বেৰেনটো ভাল আচ্ছা বাবা মন্ত্ৰী কাক বোলে সন্ধি ভাঙি বাক্য ৰচনা কৰা মন্ত্ৰী মাজক না মন সচিগেৰি তন্ত্ৰী মন্ত্ৰী যি মতা মানুহৰ মন তিৰতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে মাৰ খাই মৰবি এগিলা কথা নকবি কিয় মাৰ খাম ঘৰত মাংস দি ভাত খাইছো মাৰ নাখাম এইটো পানিশমেন্ট পালে গম পাবি গম পা নাই আচ্ছা বাবা এইটো কি বুলি কয় ঘৰত কোন আছে গাইস আজি আৰু নকও তৃতীয় পাৰ্টত কৈ দিম হা হ'ব গাইস আজি আৰু নহনো তৃতীয় পাৰ্টত ইয়াৰ বহুত কথা ঘৰৰ কথা শুনিম আপোনালোকে ৰেডি থাকিব হা